হয় নেকি ৰ বাৰু গৈ আছো কি আনিছ খাই লওঁ দে কৃষ্ণ 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 দেউতাৰ ঘৰত আছে হ'বলা আছে খুৰা ময়ো লগ পাব লাগিছিল চন্দনৰ পঢ়া-শুনা কিনো কৰিম আৰু টকা পইচা নাইকিয়া মানুহ চাওঁচোন খুৰাদেউ যিকোনো প্ৰকাৰে পঢ়াবই লাগিব আজিকালি পঢ়া-শুনা নহ'লে একো কাম নাই এৰাই তাকেইতো ভাবিছোঁ কি কৰোঁ আপুনি এটা কাম কৰিব পাৰে আমাৰ দেউতাৰ ওচৰলৈ এবাৰ যাবচোন হয়তো তেওঁ কিবা এটা আপোনাক সহায় কৰিব পাৰিলেহেঁতেন অঁ কথাটো হওঁতে হয় কথাষাৰ তুমি ঠিকেই কৈছা খগেশ্বৰ তুমি ইয়াত কাম কৰিবলৈ আহিছা নে চাহৰ আড্ডা মাৰিবলৈ আহিছা আৰু তোমালোকে কি ইয়াত চাহ দিবলৈ আহিছা হে যোৱা ব'লা আমি যাওঁ ব'লা নহয় ককাইদেউ এই চাহ আনিছিলে যে তাকে অকণমান খাই আছিলোঁ হয় নেকি যোৱা এতিয়াৰ ভিতৰত কাম শেষ কৰিব লাগিব নহ'লে তোমাৰ হাজিৰা কৰ্তন হ'ব হ'ব ককাইদেউ যোৱা যোৱা বুলি কৈছোঁ যোৱা মই তোমাক কথা এটা সুধো কোৱা চন্দন তুমি মোক সঁচাকৈ ভাল পোৱা নে সন্দেহৰ জানো কিবা স্থল আছে কাৰণ নদী সদায় সাগৰলৈ বয় তেনেহ'লে কোৱাচোন মোক কিমান ভাল পোৱা পৃথিৱীৰ বুকুখন যিমান বহল সিমান আৰু সাগৰত যিমান ঢৌ আছে সিমান আৰু সৌ আকাশত যিমান তৰা আছে সিমান হয়নে ককাইদেউ বহি আছে খগেশ্বৰ আহিলা আচ্ছা বহাচোন নালাগে দিয়া কিয় আহিলা তাকেই ককাইদেউ এই মোৰ ল'ৰা চন্দন যে তাক গুৱাহাটীলৈ পঢ়িবলৈ পঠিয়াওঁ বুলি ভাবিছোঁ হে কি ক'লা তোমাৰ ল'ৰা চন্দনক তুমি গুৱাহাটীলৈ পঠাবা কি কথা কৈছা হে গাত নাই চাল বাকলি মদ খাবলৈ অহা তিন টেকেলি এনেকুৱা কি কথা ক'বলৈ আহা হে তুমি তেনেকৈ কিয় ক'লে ককাইদেউ হেৰা তুমি চন্দনক গুৱাহাটীলৈ পঠাবাই যেনিবা পিছত টকা পইচা ককাইদেউ সেইকাৰণেতো আপোনাৰ ওচৰলৈ আহিছোঁ ভাবিলোঁ আপোনাৰ পৰাই মই 20,000 টকা ধাৰলৈ লৈ যাওঁ দিবনে ককাইদেউ হেৰা খগেশ্বৰ তুমি হাজিৰা নকৰিলে চলিব নোৱাৰা মোক দিবা ক'ৰ পৰা এটা চৰ্ত দিব পাৰি কি চৰ্ত ককাইদেউ এই কলমপাৰত তোমাৰ দুবিঘা মাটি আছে নহয় হয় ককাইদেউ আছে তাকে মোক বিক্ৰী কৰি দিয়া হ'ব দিয়ক তাকে বিক্ৰী কৰি দিব আপোনাক মাজনী মাজনী দেউতাই মোক মাতিছিলে নেকি মাতিছিলোঁ এই যাচোন এখন হোৱাইট পেপাৰ লৈ আহ ঠিক আছে সেয়া খগেশ্বৰ আজিকালি মানুহৰ ওপৰত ভৰসা নাই নহয় গতিকে চুগি থকাটো ভালহে দেউতা এয়া খুৰা ভালনে আপোনাৰ ভাল চন্দন গ'ল হ'বলা গুৱাহাটীত নাই যোৱা এই টকা পইচাৰ কথা আছে নহয় খুৰা বহকচোন মই ভিতৰৰ পৰা আহোঁ খগেশ্বৰ ইয়াতে চহীটো দিয়া আৰু যোৱা আবেলি টকাটো আহি লৈ যাবা হ'ব দিয়ক
ইয়াতে লিখিম এইখিনিতে দিয়া মই তেনেহ'লে যাওঁ চাহ নিদিলেও ইমান গৰমত আৰু কি চাহ খাবা হ'ব দিয়ক অঁ দেউতা খুৰাইদেউ গ'লোগৈ নেকি গ'ল গ'ল অঁ মই চোন তেখেতলৈ চাহ আনিছিলোঁ মাজনী তই খালি এইবিলাক কিবা ভিক্ষাৰী মানুহক চাহ দিয়ে নেকি কি ভিক্ষাৰী মানুহ তেওঁলোকতো আমাৰ দৰে মানুহ চুপ তই মোৰ চেনী চাহপাত সকলোবিলাক শেষ কৰি দিছ যা দেউতা আপুনিও এনেকৈ তোক যাবলৈ কৈছো নহয় যা মিতালী তহঁতে তাত কি কৰি আছ হে বেলি ডুবিবৰে হ'ল দেখোন বুজিলো চন্দনৰ কাৰণে বাচ্চা আছ নহয় আমালৈ চাবি অলপ হ'ব দে চন্দন যাবলৈ ওলালা নেকি নাই তোমালোকক মাত লগাবলৈহে আহিলোঁ ঘৰতে বস্তু বাহিনী আছে নহয় সেইখিনি লৈহে যাম চন্দন চহৰলৈ পঢ়িবলৈ গৈ আমাৰ ৰূপহীক পাহৰি নাযাবা আকৌ ইমাননো ভয় কি হ'ল মই চহৰলৈ পঢ়িবলৈহে যাম ছোৱালী চাবলৈ নহয় নহয় ঠিক আছে যোৱা বাৰু হ'ব দিয়া আহিছোঁ নহ'লে হেৰা গম পাই এই দলাখনৰ গতিয়ে নাইকিয়া হ'ল এই মেৰামতি কৰিলে চলিব দিয়া এৰা মেৰামতি কৰিব লাগিব দিয়া বাৰু অলপ সময় থাককচোন পাছত কৰিব পাৰিম দেউতা মই যাওঁ বোপাই তই যাবলৈ ওলালিয়ে বোপাও যা হে যা তই পঢ়ি শুনি ডাঙৰ মানুহ হৈ আহিব হ'ব দেউতা গাঁওখনৰ নাম ৰাখিব লাগিব হ'ব দেউতা মই তোমাক কথা দিছোঁ মই পঢ়ি শুনি ডাঙৰ মানুহ হৈ উভতিম এই তাৰ ক্ষমতা কৰি যা আকৌ যা পঢ়ি শুনি ডাঙৰ মানুহ হৈ গাঁৱলৈ সন্মান কঢ়িয়াই আনিব লাগিব বুজিছ হ'ব তালৈ যা আরে বে সেই কাৰণটো আমাৰ হিমাচল সুবিধা পাতি লৈছো আরে বন্ধু তাতে আকৌ সি সেই MLA ল'ৰা মাতা তই ক ল'ৰা বে নগাঁও কুলপলি গাঁও ঐ গুৱাহাটীলৈ কিয় আহিছ তই মই কটন কলেজৰ ষ্টুডেণ্ট হয় আহিছি নতুন এডমিশ্যন নে পুৰণা নতুন এডমিশ্যন দাদা ঠিক আছে ইয়ালৈ পঢ়িবলৈ আহিছা যেতিয়া আমাৰ কথা মতে পঢ়িব লাগিব কিন্তু হ'ব দাদা কি দাদা কৈ আছ বে আমাৰ কথা মতে কাম কৰিবি আৰু ডাঙৰ মানুহ হৈ যাবি হ'ব দাদা মই আপোনালোকৰ কথা মতে আছোঁ ঠিক আছে কাইলৈ 5 বজাত আমাক ইয়াত লগ কৰিবা
হ'ব দাদা, মই তেনেহ'লে এতিয়া যাওঁ। অঁ যা বে, কথা মতে কাম কৰিব লাগিব কিন্তু, নহ'লে খুৰাদেউ কাইলৈ বোলে গুৱাহাটীলৈ যাব, জোনালী বাৰ ভাড়া দি পঠিয়াইছে। অঁ হয় নেকি? অঁ দিয়া দিয়া দিয়া। তেনেহ'লে কালিলৈ তুমি গুৱাহাটীলৈ যাবা? এৰা ভাবিছোঁ কাইলৈ গুৱাহাটীলৈ গৈ তাৰ খবৰ এটাকে লৈ আহোঁ। এই আজি 3 মাহ হ'ল নহয়, একো এটা খবৰকে পোৱা নাই বুজিছা। ভাল কথা, যাওক খবৰ এটাকে লৈ আহক। ঐ তোৰ নাম কি আছিল? চন্দন বৰুৱা। ঐ তই কেতিয়াবা ড্ৰাগছ দেখিছনে? নাই দেখা ন? চাই ল এইটো, দেখিছ? আজি কেপচুল এটা খাইছা, কেনেকুৱা লাগে? দি দে। হা না এটা খা না। প্লিজ দাদা, মোক জোৰ নকৰিব, মই নাখাওঁ। যদি জীয়াই থাকিব বিচাৰিছ খাবই লাগিব। জোৰ নকৰিব আপোনালোকে। মিতালী, আজি কিছুদিনৰ পৰা মোৰ মনটো বৰ বেয়া লাগি থকা হৈছে। কিয়, চন্দনৰ খবৰ পোৱা নাই জানো? চন্দনৰ খবৰ কিবা পাইছেনে? নাই অ' মাজনী, এই আজি 3 মাহে হ'ল নহয়, খবৰ এটাকে পোৱা নাই। জানো কি কৰিছে কিহে জানে। হ'ব দে আইহঁত, মই যাওঁ দে। চন্দন, তই ইনজেকশ্যন ল'ব নোৱাৰ। কিয় দাদা? পইচা নিদিয়াকৈ সদায় এইবোৰ নাপায়। দাদা মই ইনজেকশ্যন নোলোৱাকৈ কেনেকৈ থাকিম দাদা? দাদা প্লিজ। মই মৰি থাকিম নহ'লে। মোক ইনজেকশ্যন লাগে। মোক কোনোবাই মেডিচিন চাচোন। ঐ চন্দন, চন্দন, বহুত ভুল হৈ গ'ল, আমি তাৰ জীৱনটো শেষ কৰি দিলোঁ। প্ৰেছাৰ কিমান আশা কৰি আহিছিল চহৰত পঢ়িম বুলি। এইটো আমাৰ প্ৰথম ঘটনা, বৰ বেয়া হ'লে দেৱাংগ। এৰা মোৰো বেয়া লাগিছে। বুজিছা হিমাংশু, এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। এতিয়া আৰু ভাবি থাকিলে কি হ'ব? সোনকালে গাঁৱলৈ ডেটবোৰটো আমিয়ে লৈ যাম। মোৰ গাড়ীতে লৈ যাব লাগিব। এই পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব।
ৰ'বা তাৰ দেউতাকৰ নামটো কি আছে দেউতাকৰ নামটো কি আছে দেউতাকৰ নাম সৰ্বেশ্বৰ বৰুৱা য়েছ হ'ব নগাঁও কুন্তলী গাঁওহে মোবাইলৰ লোকেশ্যন চাই ওলাব পাৰিম ধৰা মোৰ গাড়ী আছে ইয়াক লৈ যাম ব'লা লৈ যাম ব'লা অ খুৰাদেউ খুৰাদেউ মিতালী কিয় ইমানকৈ চিঞৰি আহিছ হা চাওকচোন দাদাৰ কি হৈছে খুৰাইদেউ চন্দনৰ মৃত্যু হৈছে কি মোৰ চন্দনৰ মৃত্যু হৈছে চন্দন মোৰ সোণটো মোৰ সোণটো তই 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 সঁচাকৈ কথা ৰাখিলি বোপা তই কৈছিলি নহয় মই ডাঙৰ মানুহ হৈ আহিম দেউতা ডাঙৰ মানুহ হৈ আহিম তই সঁচাকৈ বৰ ডাঙৰ মানুহ হৈ আহিলি বোপাই 4 চকাৰ গাড়ী পৰিৱৰ্তে মানুহৰ কান্ধত উঠি আহিলি তই বোপাই তই কান্ধত উঠি আহিলি খুৰা 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 খুৰা